যেতিয়া 2006 আমি কমল কুমাৰ ব্ৰহ্ম এৱাৰ্ড দিছিলোঁ তেতিয়া মাত্ৰ 66 ফাৰ্ষ্ট ডিভিজন পাইছিলে। আজি মই দেখিবলৈ পালোঁ 3000তকৈ বেছি 3800 সামথিং ফাৰ্ষ্ট ডিভিজন পাইছে। চ' বহুত ডাঙৰ এটা এচিভমেণ্ট। অনাগত দিনত আৰু ভাল হ'ব এইটোৱে মই কামনা কৰিছোঁ। এই 2024 চনৰ কমল কুমাৰ ব্ৰহ্ম যি এটা সফলতা বঁটা এইটো ইয়াত ষ্টুডেণ্টবিলাকক ইয়াত অৰ্পণ কৰা হৈছে আৰু এই কাৰ্যসূচীত মোকো আমন্ত্ৰণ কৰিছিলে। নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনৰ পৰা যোৱা 18 বছৰ ধৰি যিসকলে মেট্ৰিকত ভাল ৰিজাল্ট কৰে তেখেতসকলক সম্বৰ্ধনা জনাই আহিছে আৰু ইয়াৰ কাৰণে শৈক্ষিক পৰিৱেশ যথেষ্ট বিটিআৰ অঞ্চলত ভাল হৈ আহিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেনেকুৱা এটা ভাল প্ৰগ্ৰাম তেখেতসকলে আয়োজন কৰি আছে। অনাগত দিনতো তেখেতসকলে যাতে ছাত্ৰ ছাত্ৰীৰ কথা শিক্ষাৰ কথাটো সদায় গুৰুত্ব দিয়ে। ছাত্ৰ সংগঠন হিচাপে মানৱ সম্পদ গঢ়াটো সকলোৰে দায়িত্ব আছে হিচাপে তেখেতসকলে এই কামটো কৰি আছে আৰু অনাগত দিনত ভালকৈ কৰিব মই এইটো আশা ৰাখিছোঁ। এইবছৰ মই দেখিবলৈ পালোঁ মানে প্ৰায় বিভিন্ন জনগোষ্ঠীৰ দাস টাইটেল লিগা, লেগুন টাইটেল, মগৰ টাইটেল, ৰাভা বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে বড়ো মিডিয়ামত পঢ়ি পেলাই ফাৰ্ষ্ট ডিভিজন পাইছে। মই তেখেতসকলে বড়ো মিডিয়ামত পঢ়াৰ কাৰণে আৰু ভালকৈ ৰিজাল্ট কৰাৰ কাৰণে তেখেতসকলকো মই সম্বৰ্ধনা মোৰ তৰফৰ পৰাও জনাইছোঁ। আৰু ভাষাটো একচুৱেলি চবেই শিকিব পাৰে, চবেই ল'ব পাৰে, খালি ইয়াৰ কাৰণে এটা ইচ্ছা শক্তি লাগে। আৰু এতিয়া বড়ো মিডিয়াম স্কুলৰ পৰিৱেশবিলাক লাহে লাহে ভাল হৈ আহিছে, ৰিজাল্ট ভাল হৈ আহিছে। যেতিয়া 2006 আমি কমল কুমাৰ ব্ৰহ্ম এৱাৰ্ড দিছিলোঁ তেতিয়া মাত্ৰ 66 ফাৰ্ষ্ট ডিভিজন পাইছিলে। আজি মই দেখিবলৈ পালোঁ 3000তকৈ বেছি 3800 সামথিং ফাৰ্ষ্ট ডিভিজন পাইছে। চ' বহুত ডাঙৰ এটা এচিভমেণ্ট। অনাগত দিনত আৰু ভাল হ'ব এইটোৱে মই কামনা কৰিছোঁ। হয়, 2011 চনত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মিছাইল মেন বুলি কয় আমাৰ চাইণ্টিষ্ট APJ আব্দুল কালাম ডাঙৰীয়া এই বনৰগাঁৱৰ এই ফিল্ডতে আহিছিলে আৰু তেখেতে প্ৰায় 25,000 ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীক সম্বোধন কৰিছিলে আৰু ইয়াৰ পৰাই তেখেতৰ পদৰ ধূলি এই অঞ্চলত পৰাই আমাৰ শিক্ষা আৰু অন্য পৰিৱেশ খুব ভাল হৈ আহিছে। আজি আপোনালোকে মনত কৰাই দিছে, এইকাৰণে মই আব্দুল কালাম ডাঙৰীয়াৰ তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে তেনেকুৱা ডাঙৰ মানুহৰ পদধূলি পৰিলে আমি সকলো কওঁ যে অঞ্চলটো ধন্য হয়। গতিকে আজি কোকৰাঝাৰখন বিটিআৰখন লাহে লাহে তেনেকুৱা মহান ব্যক্তিসকলৰ পদধূলি পৰাৰ লগে লগে লাহে লাহেকৈ অঞ্চলটো উন্নয়ন হৈ আহিছে, ভাল হৈ আহিছে। মই অনাগত দিনতো এইটো আৰু ইম্প্ৰুভ হ'ব মই এটা আশা কৰিছোঁ। एक्सीलेन्ट एकाडेमी बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं। गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सीलेन्ट एकाडेमी बागानफारायाव मुं थिसननो हागोन। बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सीलेन्ट एकाडेमी बागानफारा। बे एक्सीलेन्ट एकाडेमी बागानफारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं। थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन। बेजों लोगोसे एसामिस, बड', हिन्दी, नेपाली, अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स, एडुकेशन, एडभान्स एसामिस, एडभान्स बड', लजिक एन्ड फिलसफी, इकनमिक्स, जिअग्राफी, एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन। लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन। एक्सीलेन्ट एकाडेमी बागानफारायाव experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees charge would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by divided. थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथाइयाव बे एक्सीलेन्ट एकाडेमी बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन। लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सीलेन्ट एकाडेमी बागानफारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन। गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।